নমস্কাৰ। প্ৰথমতে মই শিখামণি বৰবৰাই মোৰ চেনেলৰ সকলো অনুৰাগীকে মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। আজি বহুদিনৰ বিৰতিৰ পিছত আপোনালোকৰ মাজলৈ আহিলোঁ। আপোনালোক নিশ্চয় ভালেই আছে, ময়ো ভালে কুশলে আছোঁ। বিশেষ অসুবিধাৰ বশত মই আপোনালোকক ভিডিঅ' দিব পৰা নাছিলোঁ। শেহতীয়াকৈ ৰঙালী বিহুৰ তথা অসমীয়া নতুন বছৰৰ সকলোকে শুভেচ্ছা জনাই আজি মই এটি সুন্দৰ বিয়া নামৰ ভিডিঅ' লৈ আহিছোঁ। শুনকচোন। ৰাস্তাৰ কাষৰ ডালিম জুপি ভাত পৰি খায়, ভাত পৰি খায়, দেউতাই তোলা মইনা লোকে লৈ যায়, নিদিবা নিদিবা মামক লোকৰ ঘৰলৈ, লোকৰ ঘৰলৈ, ঘৰতে থাকিমে মামই কাম বন কৰিবলৈ, দিনত হ'লে কাম বন কৰিম, ফুৰিম য'তে ত'তে, ফুৰিম য'তে ত'তে, ৰাতি হ'লে পৰি থাকিম তিৰালিৰ চুকতে, তোমালোকৰ খোৱা ভাতত নকৰোঁ মই জাজ, নকৰোঁ মই জাজ, কাঁহীৰ তলত পৰা কেইটা হ'ব মোৰে ভাত, মোলৈ বুলি নতুন কাপোৰ নালাগে কিনিব, নালাগে কিনিব, নবৌৰ ভাগৰ ফটা কাপোৰ মোৰে বাবে হ'ব, নানা ফুলৰ মালা ধাৰি দুয়ো হাতে ধৰা, দুয়ো হাতে ধৰা, হোমৰ জুইকে সাক্ষী কৰি ভাৰ্যা বৰণ কৰা, তুলসীৰে মালা দেখি বাইদেউৰ কম্পেহিয়া, বাইদেউৰ কম্পেহিয়া, ঋষি পুত্ৰ বলভদ্ৰ মৰমেৰে দিবা, আখৈ দিয়া, আখৈ দিয়া, মৰমৰে ভাই, মৰমৰে ভাই,
আজিৰ পৰা তোমাৰ লগত গোত্ৰ ছিগি যায়। ধন্যবাদ। মোৰ বিয়ানামটি শেষলৈকে চোৱাৰ কাৰণে আপোনালোকক বহুত বহুত ধন্যবাদ জনাইছোঁ। এই বিয়ানামকেইটা কইনা ৰভাৰ তলত দৰা আহি যেতিয়া বহেহি তেতিয়া দৰা আৰু কইনাক জুৰি গোৱা হয়। আপোনালোকে নিশ্চয় ভালেই পাব। যদি বেয়াও পায় তেতিয়াহ'লে মোক কমেণ্টত জনাব। আজিলৈ আহিছোঁ।